हेलो गाइज वेलकम टू माय चैनल जसपा पान आसाम और এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি এটো এটা ফুড ব্লগ হ'বলৈ গৈ আছে আৰু আজি ড্ৰাইভাৰ সিটৰ পৰা ডাইৰেক্ট পেছেঞ্জাৰ সিটলৈ আহি গ'লো আৰু আজি আমাৰ ড্ৰাইভাৰ পাৰ্থ এয়া ব্লগাৰ বয় পাৰ্থ দেখিছে পুৰা হেভি বাইক চলাই আছে। তো আজি আমি গৈ আছো যোৰহাটত আৰু যোৰহাটৰ যোনখিনি ষ্ট্ৰীট ফুড আছে সেইখিনি আজি আপোনালোকক দেখাম আৰু খাম। চ' আজি এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। তো এতিয়া আপোনালোকক আমি সেই যোৰহাটৰ আজি এখন স্পেচিয়েল চাট হাউচলৈ লৈ আহিছোঁ। তাত মানে বহুত স্পেচিয়েল বস্তু পায় বুলি শুনিছোঁ। তো ভাবিলোঁ আজি আহোঁ আৰু তাত খাওঁ আৰু ভিডিঅ' এটাও বনাওঁ আপোনালোকৰ বাবে। তো ব'লক তেতিয়াহ'লে আমি পালোঁহি সেইটো গলিটো য'ত আছে আৰু আজি পাৰ্থই মই মানে পূৰা খাম ন। আজি অংশমানে খুৱাব আজি পাৰ্থই পাৰ্টি দিব। তো আহি আছোঁ। তো ব'লক তেতিয়াহ'লে আপোনালোকক তাত লগ পাই আছোঁ, আপোনালোকক দেখাই আছোঁ কি পায়। তো ভিডিঅ'টো চাই থাকক। মেলি আহি আমি এতিয়া পাই গ'লো সেই জেগাডোখৰ আৰু স্পেচিয়েল সেই দোকানখন হয় সেইখন তাতেই মানে পায় যোনটো দাবেলি বুলি এটা বহুত ফেমাছ গুজৰাটী ডিছ পায়, মানে বহুত ভাল বুলি শুনিছোঁ চবৰ মুখতে। তো পালোঁহি। তো ব'লক তেতিয়াহ'লে খাই পেলাই আপোনালোকক দেখাওঁগৈ আৰু সকলোখিনি কেনেকৈ বনায় প্ৰথম পৰা লাষ্টলৈকে দেখাই আছোঁ। চ' ব'লক। তো ফাইনেলি আহি আমি পাই গ'লোঁ সেই য'ত মানে আমি স্পেচিয়েল বস্তুটো খাবলৈ আহিছিলোঁ। তো চব কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ। গোটেই দাদাজনে গোটেই বস্তুখিনি আপোনালোকক দেখাব আৰু টাউনৰ মাজত ফাৰ্ষ্ট টাইম লগ কৰি আছোঁ নে কি কোৱা? হয় পাৰ্থ। তো ব'লক তেতিয়াহ'লে কেনেকৈ বনাই চাওঁ। আৰু আচলতে জেগাডোখৰ আছে এখন কি বুলি কয় এইখিনি জেগাডোখৰ মাৰোৱাৰী পট্টিত আছে, আহিব পাৰে। অঁ ঠিক আছে দিয়ক। তো ব'লক কেনেকৈ বনাই চাওঁ। পিছত কথা কোৱাৰ পিছত চাই দিয়া। ইয়াত কি কি দিছে? यार झाल खट्टा मीठा আচ্ছা जला मिर्ची এটা কি কি হয় एटू जला मिर्ची हो मीठा खट्टा हो एटू दाबली मसाला हो एटू मूंगफली हो बादाम एटू प्याज एकदम स्पेशलকৈ বনাই দিয়ক দে। हाँ स्पेशले बना आगे এটা ভিডিও দেখি স্যার আগতে দেখিছোঁ। দেখিছা না ইয়াৰ পৰা আহি লৈ গৈছে। আচ্ছা আচ্ছা। এইটো বস্তু আমিয়ে বিকো যোৰহাটত, অঁ তাত কোনো লগত নাপায়। মানে আপুনিয়ে বিকে ন? हाँ এইটো কি নামটো কি? कच्ची दाबेली समझो इसका नाम ओरिजिनल कच्ची दाबेली हो गया, गुजराती डिश होता है। डिश गुजराती हो गया। গুজৰাটী ডিছ ন? हाँ गुजराती डिश हो गया है। এটা পেক কৰি দিব, এটা খাই খাম। এটা पैक कर दिन এটা খাবো। टेडिया चीज दिम অঁ ঠিক। और ऊपर तेतुल मिर्ची तेतुल खट्टा मीठा हो।
ডবল বুঞ্চি পড়ব ডবল খাটা মিঠা তার পিছত মেউ তার পিছত ভুজিয়া এইটো ৰেডি হৈ গ'ল হ'ব নহয় এতিয়া তো পাৰ্থ এতিয়া খাই ক'ব কেনেকুৱা লাগিছে এইটো পাৰ্থ এইটো হয় বস্তুটো কেনেকুৱা মজা হালদি মাত খাবলৈ ঠিক আছে খাই লওঁ ন তো আমি খালোঁ খাই বহুত টেষ্টি হয় বস্তুটো আৰু 80 টকাকৈ লয় এটাত তো আপোনালোকে আহি খাব পাৰে এইখিনিতে আপোনালোকে দেখিছে জেগাটো দেখাই দিছোঁ তো মাৰোৱাৰীপট্টিয়ে চাৰিআলিটো আগতে যোৰহাটত যে কোনোবা আছে মেক্স মাৰ্টখন যোনফালে আছিলে সেইখিনিতে আছে ন মেক্স মাৰ্টৰ চাৰিআলিটোতে আছে তো আপোনালোকে আহিব পাৰে খাব পাৰে 80 টকালৈ বহুত টেষ্টি হয় নামটো কি আছিলে পাহৰি থাকিলোঁ আপোনালোকে দাবেলি আল্টিমেট গুজৰাটী ডিছ হয় বুলি কৈছে তো আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আৰু বস্তু এটা চব খাই ইমান ভাল পালে এটা পেকিং লৈ লৈছোঁ ন তো আজিলৈ ভিডিঅ'টো ইমানেই তো আশা কৰোঁ আপোনালোকে চাই ভাল পালে ছাবস্ক্ৰাইব আহক খাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে ষ্টে ছেফ থেংক ইউ এণ্ড বাই বাই